আৰু সেই ব্যতিক্ৰমীয়ভাৱে আমি আজি স্বাধীনতা দিৱস উদযাপন কৰিবলৈ গৈ আছো। মোৰ সহযোগী আমি একেলগে আমাৰ ৰাজু আহিছে, ৰাজু যোৱাকালি আহিছে দেই, এই হাজোৰ পৰা ৰাজু আহিছে। আৰু এই উদযাপন কৰিবলৈ আমি ৰাজু, মই আৰু চাৰ্জু আজি ওলাইছো। আপোনালোকক দেখুৱাই যাম, আপোনালোকে চাই থাকক ভিডিঅ'টোৰ শেষলৈকে। আৰু আমি এনেকুৱা এখন ঠাইত যাম, সেই ঠাইডোখৰৰ বিষয়ে আমি সকলোখিনি জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোককো জনাম আৰু আপোনালোককো দেখুৱাই যাম। চাই থাকক ভিডিঅ'টো শেষলৈকে। অৱশেষত আমি পালোহি ভীমাশংকৰ জ্যোতিৰ্লিংগ ধামলৈ। আৰু এয়া এইটো ৰাস্তাৰে আমি যামগৈ আৰু আপোনালোকক দেখুৱাই যাম। আৰু এয়া চাওক, এক সুন্দৰ পৰিৱেশ, পূজাৰ সকলোখিনি সামগ্ৰী ইয়াত আপোনালোকে পাব। সেয়া আমি তিনিজনে খোজকাঢ়ি ওপৰলৈ আহি আছো। বহুত ভাগৰ লাগিছে। এক সুন্দৰ পৰিৱেশ আপোনালোকক আকৌ চিনাকি কৰাবলৈ ওলাইছো। পূজাৰী তেখেত মুখ্য পূজাৰী নহয় জানো? হয় হয়, ধীৰেন ইংতি। আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম এই মন্দিৰটো কেতিয়াৰ পৰা স্থাপিত হৈছে আৰু ইয়াত ভক্তসকল কি ধৰণে আহে, ক'ৰ পৰা আহে, আৰু বিশেষ মন্দিৰটোৰ মহত্ব সকলোখিনি তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। আহক, আপোনালোকে চাই থাকক আৰু জানি থাকক। ইয়াৰ পৰাই আমি আৰম্ভ কৰিব লাগিব। আমাৰ যাত্ৰা ইয়াৰ পৰাই আমি আৰম্ভ কৰিব লাগিব। আহক, আমি একেলগে যাত্ৰা আৰম্ভ কৰোঁ আৰু আপোনালোকক দেখুৱাই যাওঁ আৰু আমি জানিবলৈ চেষ্টা কৰোঁ যে কিহৰ কাৰণে ভক্তসকলৰ লানি নিচিগা এটা পৰিৱেশ হয় ইয়াত। আমি জানিবলৈ আপোনালোকে চাই থাকক। আহক। প্ৰত্যক্ষ কৰিছে আপোনালোকে গণেশ মন্দিৰ। ইমান ধুনীয়া এটা পৰিৱেশ, সঁচাকেই বহুত সুন্দৰ পৰিৱেশ। আৰু এনেদৰে আমি আমাৰ যাত্ৰা আগলৈ লৈ যাম আৰু পুৰোহিতৰ লগত কথা পাতি সকলোখিনি জনাৰ পিছত আমি আগলৈ এতিয়া যাবলৈ ওলাইছোঁ। আমি যাম এতিয়া জ্যোতিৰ্লিংগ চাবলৈ। আপোনালোকে চাই থাকক জ্যোতিৰ্লিংগ চাবলৈ। দেখিছে আপোনালোকে কিমান সুন্দৰ পৰিৱেশ। আৰু এই নিজৰা পাছতে আহক, আমি আৰু কৈ থাকিম আৰু দেখুৱাই গৈ থাকিম যদি ইয়াৰ কিমান মুহূৰ্ত আছে। বহুদিনৰ কষ্টৰ মূৰত আজি এনেকুৱা এটা পৰিৱেশ আমি পাইছোঁ। এখেতসকলে কৰা সেই কষ্টখিনিৰ বাবে আজি আমি এইটো পৰিৱেশত আজি ভক্তই আহিব পাৰিছে। লুংলুঙীয়া বাট তেখেতে ক'লে, আপুনি শুনিছিলে, জংঘল আছিলে, লুংলুঙীয়া বাট এটা আছিলে, ইয়াত মানুহ অহাটো সম্ভৱপৰ নাছিলে। তেওঁলোকে সেইখিনি তত্বাৱধানত ৰাখি সকলোখিনি তেওঁলোকে চোৱা চিতা কৰিছিলে। আৰু আজি ভক্তসকল আমি যেনেকৈ আহিব পাৰিছোঁ, ধুনীয়া পৰিৱেশ এটা তেওঁলোকে কৰিছিলে। সঁচাকৈ শলাগ ল'বলগীয়া এটা কাম তেওঁলোকে কৰিছে। আৰু এটা কৈছে, আৰু এটা বহুত গুৰুত্বপূৰ্ণ কথা কৈছে যে জীৱ জন্তু আজি গছ গছনি আজি কাটি তহিলং কৰাৰ বাবে জীৱ জন্তুৰ ঠাই নাইকিয়া হৈ গৈছে। গতিকে সেইবোৰ আপোনালোকে কৰিব নালাগে। আমি সদায় জানো, যিমান পাৰোঁ আমি গছ পুলি ৰোপণ কৰিবলৈ চেষ্টা কৰোঁ আৰু যিমান পাৰোঁ ফৰেষ্ট জংঘল আমি তেওঁলোকক বচাই ৰাখিবলৈ চেষ্টা কৰোঁ। আহক, আমি আকৌ দেখুৱাই যাম। মই সকলোকে অনুৰোধ কৰিম যে প্ৰকৃতিক প্ৰকৃতিক যিটো অত্যাচাৰ, তাৰ পৰা আপোনালোকে বিৰত থাকক আৰু প্ৰকৃতিক আপোনাৰ মৰম কৰক, প্ৰকৃতিক শান্তিৰে জীয়াই থাকিব দিয়ক। এই কামখিনি যদি কৰে, আমাৰ ভৱিষ্যত খুব সুন্দৰ এটা জীৱন
মানুহে পাব। ভৱিষ্যত প্ৰজন্ম ধুনীয়াকৈ চলিব। ভৱিষ্যত প্ৰজন্মখিনি খুব সুন্দৰ এটা জীৱন তেওঁ পাব। কিন্তু যদি এই ধৰণে যদি চলি থাকে তেতিয়াহ'লে খুব চৰম দিন এটা আহি আছে। নাম আমি বাৰ বাৰ ল'বলগীয়া হ'ব। তেখেত হ'ল ধীৰেন ইঞ্চি। তেখেতৰ দিনটোৰ আৰম্ভণি আৰু নিশাটোৰ শেষ তেওঁ ইয়াতেই কৰে আৰু কেৱল তেওঁ নিজৰ স্বাৰ্থৰ কাৰণে নহয়, ৰাইজৰ স্বাৰ্থৰ কাৰণে, আমাৰ স্বাৰ্থৰ কাৰণে। আৰু এই ভক্তসকল আজি আহি এটা ধুনীয়া পৰিৱেশত যি ধৰণে বিৰাজমান হৈছে, কেৱল সেইখিনি কৰিবৰ কাৰণে তেওঁ দিনে নিশাই কষ্ট কৰি আজি এই পৰিৱেশটো উদ্বোধন কৰিছে। ভক্তসকলৰ লগত কথা পাতিবলৈ যাম, অকণমান তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিম তেওঁলোকে কেতিয়াৰ পৰা কিমান দিনৰ পৰা ইয়াত আহে। আজি কৰোণা ভাইৰাছৰ সংক্ৰমণৰ কাৰণে তেওঁলোকে আহিব পৰা নাই, আজি হয়তো তেওঁলোকে আহিছে। आप लोग यहाँ पे आज आए हैं, कितने दिन पहले से नहीं आ पा रहे थे कोरोना वायरस के दवाई से वजह से? हाँ, तो आप पहले कितने दिन से यहाँ पे आप लोग आते थे? तो मोटामोटी 8 बच्चर हो गए। 8 बच्चर हो गए। आज आप बहुत दिन के बाद आए हैं। आप क्यों आते हैं? तो ये जगह जो है आपको कैसा लगा? बहुत ही अच्छा लगा। तो आप लोग यहीं के हो या बाहर? हमेशा जब खुला था तो हर रोज आते। তেওঁলোকে কৈছে যে তেওঁলোকে সদায় আহে আৰু খুব ভাল পৰিৱেশ আৰু তেওঁ শান্তি বিচাৰি পায় তেওঁলোকে ইয়াত আৰু তেওঁলোকে শান্তি চালো। এক ধুনীয়া পৰিৱেশ আৰু ইয়াত অহাৰ পিছত আপোনালোক সেইখিনিলৈ চিন্তাও কৰিব লাগে। ধুনীয়াকৈ গাড়ী আপোনালোকে 4 হুইলাৰ 2 হুইলাৰ যি সকলো লৈ আহিব পাৰিব। ধুনীয়া এটা পাৰ্কিঙৰ পৰিৱেশ আছে ইয়াত, অজস্ৰ জেগা আছে পাৰ্কিং কৰিব ৰাখি মেইনটেইন কৰা কিবা এটা হেৰি লয়। দাদা আপোনালোক কিমানকৈ লয় পাৰ্কিঙত, কেনেকৈ লয় আৰু কি কৰে? 4 টকা আৰু 2 চকীয়া 10 টকা। 4 চকীয়া 20 টকা আৰু 2 চকীয়া বাহনৰ তেওঁলোকে 10 টকাকৈ লয়। এখন আছিলে এই স্বাধীনতা দিৱসৰ এই দিনটোতে আমি হাতত লৈছিলোঁ এনেকুৱা এখন ঠাইত আহি পেলাই আমি আমাৰ সময়খিনি অতিবাহিত কৰিম। আপোনালোক চাই থাকক আৰু ভৱিষ্যতলৈ আৰু এনেকুৱা ধৰণৰ বহুত ঠাই আপোনালোকক দেখুৱাই যাম। তাৰ বাবে আপোনালোকে চাই থাকক। ৰাখিছোঁ।